Namaste, Assalamualaikum, Sat Shri Akal, moi Mishkha. Hello, namaskar, moi Pala. Happy Diwali! এই ভিডিওটো যেতিয়া আপলোড হ'ব হয়তো সেইটো থাৰ্সডে হ'ব বাট আজি এই দিৱালী দিনটো আমি ইংলেণ্ডতনো কেনেকৈ উদযাপন কৰিলোঁ সেই গোটেই দিনটো আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম আৰু এতিয়া আমাৰ এক্সাৰচাইজ কৰি থকা দেখিছেনে কাৰণ জিমটো বন্ধ লকডাউনৰ কাৰণে সেইকাৰণে আমি ফিট হ'ব কাৰণে ঘৰতে ফুল অন এক্সাৰচাইজ কৰি আছোঁ আৰু যিমান পাৰোঁ সিমান শ্বুট কৰি আছোঁ যাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ আমি কিমান সোনকালে আকৌ ফৰ্মত আহিলোঁ ৰাইজ আপোনালোকে আমাক চাই আছে নহয় আমাৰ এক্সাৰসাইজ কৰি হৈ গল এতিয়া আমি কৰিম ঘৰ সাফা So guys, আমি গা পা ধুই আহি গলো পুরা রেডি আমি এতিয়া একচুয়ালি আজি যেহেতু আমি ব্ৰতত আছোঁ সেইকাৰণে পূজা চূজা কৰাৰ পিছত আমি খাম সোনকালে খাই দিম এতিয়া আয়োজনটো অলপ কৰি থৈ দিওঁ আগবঢ়াই থৈ দিওঁ কাৰণ পাছবেলা আৰু বহুত কাম আছেতো যিহেতু সেইকাৰণে আৰু চাকি তাকি জ্বলাব লাগিব চাকি ইন দ্য চেন্স আৰু ঘৰটো সজাব লাগিব ন লাইটেদি সেইকাৰণে এতিয়া আমি খানাটো আগবঢ়াই থৈ দিওঁ আজিনো আমি ভাত নাখাওঁ আজি আমি বনাম ৰুটি সো আটাটো মই মাৰি থৈ দিম তাৰপৰা গধূলি সময়ত খোৱা আগতে আৰু ৰুটিটো বনাই লম ৰুটিটো পাছত বনালে হ'ল বাইখিনি আমি আয়োজন কৰি আপোনালোকে চাই থাকক চাই থাকক দেই এতিয়া আমাৰ সব চপিং কৰি হৈ গল এতিয়া আমি বনাম আমাৰ ফাৰ্স্ট আইটেম যেটো হয় মটৰ পনীৰ আমাৰ নেক্সট আইটেমটো হয় মাশৰুম আৰু সয়াবিন উইথ জালুক মই বনাম এতিয়া এই কিউট কিউট ক্যাপসিকাম কিটা দেখিছেনে এইগিটা বেসনত দি পেলাই ডিপ ফ্ৰাই কৰিম এতিয়া টাইম হৈছে বনাবলে সুইট গাজৰ কা হালৱা আমাৰ খানা এতিয়া ৰেডি এতিয়া হলে আপোনালোকক আমি লগ পাম গধূলি মই এবাৰ প্ৰথমবাৰ বাবে হাতেৰে ৰংগোলী বনাইছোঁ আৰু ইয়াতে বস্তুবিলাক যিহেতু পাবলৈ অলপ অসুবিধা হয় সেইকাৰণে অকণ যোগাৰ আৰু টেকনিক অলপ ইউজ কৰিলোঁ আৰু এই ফুড কালাৰবিলাক যে পায় সেইবিলাক কিনি আনিলোঁ অৰেঞ্জ কালাৰ ফুড কালাৰ আৰু গ্ৰীণ কালাৰ ফুড কালাৰ আৰু বাকী আটা আৰু ফুল আছিলে এই গোটেইখিনি মিলি মেলি আৰু চামুচ তামুচ ইউজ কৰি কলম চলম ইউজ কৰি মেলি আৰু ৰংগোলীটো বনালোঁ আৰু ৰাইজ আমাৰ এতিয়া সন্ধিয়া হ'ল 5:30 বাজি গ'ল আমি এতিয়া পূজা কৰিম
তেতিয়াহ'লে আমাৰ দিয়া লগাই হৈ গ'ল দুইটাই পুৰা ধূপ ধাপ দিয়া লগালোঁ মানে ইয়াত মানে আমাৰ চাকিটো নাপায় মানে মমটো পায় সেই মমটোৱে লগালোঁ আৰু বাহিৰত যিহেতু লগাবলৈ তেনেকৈ জেগা নাই সেইকাৰণে ঘৰৰ ভিতৰতে যিমান পাৰোঁ সিমান সজাইছোঁ আৰু সেই লাইটকেইটা দেখিছে নহয় পুৰা ধিমিক ধামাক কৰি নাচি আছে আমাৰ বাইদেৱে আনিছে এইকেইটা বাইদেউৰ চইচ আৰু ৰংগলীটো কেনেকুৱা লাগিলে জনাব হা কমেণ্ট ছেকশ্যনত মই এনেই ৰংগলীটো তেনেকৈ ফাৰ্ষ্ট টাইমে কৰিছোঁ আগতে কৰিছিলোঁ বাট আগতে মানে এনেকৈ ৰেডিমেড হেৰি পায়তো এনেকৈ প্লেট পায় তাৰ ওপৰত জাষ্ট পাউডাৰটো পেলাই দিলে এনেকৈ শ্বেপটো দি দিয়ে মই তেনেকৈ সদায় বনাইছিলোঁ শ্বৰ্টকাট কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম নিজে হাতেৰে মানে কিবা এটা হ'ল আৰু সেইটো কমেণ্ট ছেকশ্যনত জনাব পাৰিছোঁ নে নাই পৰা আৰু এতিয়া আমি যাম বাহিৰত অলপ মানে ফিফি লগাবলৈ আমি ইয়াতে আমিতো বহুত দিন হৈ গ'ল দিৱালী ভালকৈ চেলিব্ৰেট কৰিবলৈ পোৱাই নাছিলোঁ আমি দুজনে মোৰ দেন 10 years হৈ গ'ল মই দিৱালী চেলিব্ৰেটে কৰা নাই আমিতো চেষ্টাৰত থাকোঁ আৰু চেষ্টাৰত তাৰমানে ইণ্ডিয়ান মানুহ বহুত কম আছে তথাপিতো ইণ্ডিয়ান ছ'চাইটিয়ে মানে এটা দিৱালী জেনেৰেলি চেলিব্ৰেট কৰে কিন্তু এবাৰ যে লকডাউন হৈ গ'ল সেইকাৰণে চবে ঘৰে ঘৰে চেলিব্ৰেট কৰিছে সেইকাৰণে আমি দুজনে আৰু ইমান বছৰ মূৰত আৰু একেলগে আৰু সৰুকৈ আৰু চেলিব্ৰেট কৰিছোঁ তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ গোটেই দিনটো আমি কি কৰি আছোঁ এতিয়া আৰু বাকী আছে ফিফি লগাবলৈ আছে খাবলৈ বাকী আছে মুঠতে ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰিছিলোঁ নহয় ৰাতি শোৱালৈকে আপোনালোকে চাই থাকক আজি দিৱালী আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ ইংলেণ্ডত মই ফিফি মানুহে আহি গ'লো আমি ফিফি লগাই মেলি ডাইৰেক্টলি খোৱাৰ টেবুলত মানে হাজিৰ মানে ভোক লাগি আছে ন ব্ৰতত আছিলোঁ ব্ৰতটো ভাঙিবৰ কাৰণে প্ৰসাদে খালোঁ আৰু তাৰপিছতো খোৱা নাই সেইকাৰণে এতিয়া ডাইৰেক্ট খাম ভাল লাগিল বহুত বছৰৰ মূৰত মই আজি ফিফি জ্বলাইছোঁ তোমাৰ লগত জ্বলাইছোঁ বিহু দিৱালী এইবাৰ চব চেলিব্ৰেট কৰিছে আৰু তাৰ লগতে আপোনালোকৰ লগত চেলিব্ৰেট কৰিবলৈ ইটছ এন গ্ৰেট অপৰচুনিটি আৰু এক্সেক্টলি তোমাৰ একচুৱেলি এইবাৰ আৰু বেছি ডাঙৰহে চেলিব্ৰেশ্যন হৈছে ন মানে ধমাকা পে ধমাকা হৈ গৈছে 10 বছৰ পাছত মানে কিমান বছৰ পাছত বিহু চেলিব্ৰেট কৰিছিলে আৰু অকল মোৰ লগতে নহয় আপোনালোকৰ লগতো আৰু এবাৰ দিৱালী 10 বছৰ পাছত চেলিব্ৰেট কৰিছে অকল মোৰ লগতে নহয় আপোনালোকৰ লগতো চ' তেতিয়াহ'লে ৰাইজ আমি এতিয়া খাওঁ বহুত ভোক লাগিছে কিন্তু আমি খানা বনোৱাৰ পাছত আমাৰ খানাখিনিৰ ফাইনেল আউটপুটটো কি হ'ল তাৰ এটা ক্ল'জ শ্বট হিয়াৰ ইউ গো এতিয়া তুমি ষ্টাৰ্টাৰটো তুমি টেষ্ট কৰি পেলাই ৰিভিউটো দিয়া আৰু তাকে ইমান দেৰিকে কৈছে ভাল হৈছে আই জাষ্ট মানে মই ফিল কৰিছোঁ মানে খাই পেলাই ভাল হৈছে সঁচাই ভাল হৈছে আৰু বেটাৰটো ভালকৈ পৰিছে তোমাৰ ধুনীয়াকৈ বেছিও হোৱা নাই কমো হোৱা নাই মানে মই মানে ভিতৰত আগতে ষ্টাফিং কৰি পেলাই মই বনোৱা নাছিলোঁতো মই বাহিৰত লেয়াৰ কৰি পেলাই বনাইছিলোঁ ভিতৰত ষ্টাফিং কৰাৰ কাৰণে বেছি ভাল লাগিছে এতিয়া মেইন কৰ্চৰ প্ৰথমতে মই পনীৰটো টেষ্ট কৰিম আৰু মই চয়াবিন আৰু মাছৰুম উইথ জালুকটো টেষ্ট কৰিম তুমি নিজে বনাইছা মই নিজকে ৰিভিউ দিম ন চ' দেট নেক্সট টাইম মই আৰু ইম্প্ৰুভ কৰিব পাৰিম হয় নাই মইহে দিম ৰিভিউটো হয় নহয় এইটো তুমিতো নহ'ব এইটো চিটিং হৈ যাব মই পনীৰটো খাই লওঁ ৰ'বা ডেম বৰ ধুনীয়া বনাই থু পলাশৰ মানে এইটো বহুত মোৰ যেনেকৈ এক্টিংটো পেশ্যন হয় ন পলাশৰ মানে এই কুকিং ইজ লাইক হিজ পেশ্যন মোক খানা মানে বহুত ভাল লাগে আৰু মানে খানাৰ লগত এক্সপেৰিমেণ্ট কৰি মোৰ মানে বহুতেই ভাল লাগে চ' দেট মানে অকণমান যদি টুইষ্ট দিব পৰা যায় অকণমান যদি ইম্প্ৰভাইজ কৰিব পৰা যায় কিন্তু মোৰ এটা বহুত বেয়া স্বভাৱ আছে যেতিয়া মই খানা বনাওঁ গোটেই কিটচেন মই লেতেৰা কৰি পেলাওঁ বৰ বেয়া স্বভাৱ সেইকাৰণে মোক ৰাখি থৈ দিয়ে নহয় বাটলাৰ বুলি কয় নহয় পনীৰটো ধুনীয়া হৈছে হা একদম মই এইটো খাম মই চাৰ্ভ কৰিম বহুত ধুনীয়াকৈ থেংক ইউ মই নিজে খাইছোঁ মই তোমাক আজি খোৱাই দিয়া নাই লোৱা হেপী দিৱালী থেংক ইউ তেতিয়াহ'লে মই তোমাক মাছৰুম খুৱাই দিওঁ দিয়া বেছি জ্বলা পাইছা নেকি জালুকটো ঠিকে আছে ঠিকে আছে জ্বলা পাইছোঁ মই বাট এই জ্বলাটো জালুকৰ জ্বলাটো ন এইটো খাবলৈ মাংসৰ নিচিনা লাগিছে মাংস আমাৰ মাংসটো যে আগতে টুপি পিন্ধাই দিয়ে যে চয়াবিনটো মাংস বুলি আৰু মিছ খাই ন আগতে ন জ্বলা খাব একেবাৰে পৰা নাছিলে নাখাইছিলে এতিয়া আৰু কোৰ্ট মেৰেজৰ পিছত তাই মোৰ লগত থাকি থাকি পুৰা প্ৰ' বনি গ'ল জ্বলা খাবলৈ
পুৰা এতিয়া ঘৰত গৈ মা দেউতা চিম্পিয়ে ন বিচুতি খাব যে কেনেকৈ খাব পাৰে ইমান জ্বলা মই চবেই বিচুতি খাব ঘৰত চবেই জানে মই খাব নোৱাৰো বুলি জ্বলা চ' তেতিয়াহ'লে মই তোমাৰ হালুৱাটো অলপ টেষ্ট কৰোঁ চৰি পানী খাব হৈ যাব চ' ৰাইচ তেতিয়াহ'লে মই মিছখাৰ ডিজাৰ্টটো মানে গাজৰ কা হালৱাটো টেষ্ট কৰোঁ ৰিভিউ কৰোঁ ঠাণ্ডা ফ্ৰিজত থৈছিলা মই ঠাণ্ডাকে খাবলৈ আৰু বাকীবোৰ চব গৰম গৰম ন গাজৰটো বহুত ধুনীয়াকৈ তোমাৰ কুক হ'ল I can get the flavor of all the dry fruits তাৰ লগতে ক্ৰীম আৰু গাখীৰটো বহুত ধুনীয়াকৈ মানে কেৰামেলাইজ হৈ গৈছে ভিতৰত গাজৰটোৰ লগত চ' ইটছ এ ভেৰি গুড টেষ্ট এণ্ড কম্বিনেশ্যন অফ ড্ৰাই ফ্ৰুটছ এণ্ড ক্ৰীম ঘিউ নাই পোৱা চাগে ঘিউটো মানে ইমান হেৰি চাটল হৈ আছে ইমানো মানে ষ্ট্ৰং হোৱা নাই আৰু বেছি মিঠা হোৱা নাই মানে আৰু যিহেতু তুমিও বেছিকৈ মিঠা নোখোৱা মই বিচাৰি বেছিকৈ মিঠা নাখাওঁ চ' মিঠা কোৱাণ্টিটিটো মানে একদম ৰাইট পৰিমাণত দিছে বেলেগ বেলেগ দিছে একদম হেপী দিৱালী ওৱান্স এগেইন আপোনালোকেনো কেনেকৈ চেলিব্ৰেট কৰিলে এইবিলাক কমেণ্ট ছেকশ্যনত ক'ব আৰু আজিৰ ভিডিঅ'টোত ৰাতিপুৱা শুই উঠাৰ পৰা এতিয়ালৈকে আজি এণ্টায়াৰ ভিডিঅ'টোত কোনটো পাৰ্ট আটাইতকৈ বেছিকৈ ভাল লাগিলে সেইটো কমেণ্ট ছেকশ্যনত কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে তেতিয়া বেছি ভাল লাগিব ন তাৰ লগতে বহুতে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামত মেছেজ কৰিছে যে আমাৰ ইণ্টাৰভিউ ল'বলৈ কিন্তু প্ৰব্লেমটো এইটো হৈছে যে ফেচবুক মেছেজ আৰু ইনষ্টাগ্ৰাম মেছেজত ন আমি বহুত মেছেজ মিছ কৰি দিছোঁ মানে অ'কে চ' সেইকাৰণে আমি আপোনালোক ৰিকুৱেষ্ট কৰিম প্লিজ ইমেইল আছ এট mishkhapalash@gmail.com চ' তেনেহ'লে দেটছ এভৰিথিং ফ্ৰম দিছ দিৱালী স্পেচিয়েল ভ্লগ আৰু আপোনালোকক আমি আকৌ লগ পাই আছোঁ কেতিয়া শুনো শনিবাৰে মানে এই শনিবাৰে আমি এতিয়া মানে সপ্তাহটোত দুদিন আহিম আগতে মঙলবাৰে আহিছিলোঁ এদিন আহিছিলোঁ এতিয়া দুদিন আহিম যিহেতু সেইকাৰণে থাৰ্ছডে আৰু ছাটাৰডে সেইকাৰণে ষ্টে টিউন টু মিছখাপালাছ এভৰি থাৰ্ছডে এণ্ড ছাটাৰডে জয় অসম জয়